তেনালী ৰামৰ সাধু সপোন। যোৱা কিছুদিন ধৰি ৰজা কৃষ্ণদেৱ ৰায়ে গভীৰভাৱে এটা কথা ভাবি আছিল। মই তেনালী ৰামক তেওঁৰ জ্ঞান আৰু বুদ্ধিমত্তা দেখি উপদেষ্টা হিচাপে নিযুক্ত কৰিছিলোঁ। এতিয়া এনেকুৱা অৱস্থা হৈছে যে বেছি সংখ্যক সভাসদে তেওঁক হিংসা কৰিবলৈ ধৰিছে। মই এই অৱস্থাটো আৰু বেয়া হোৱাটো আশা নকৰোঁ। মই তাতকৈ তেনালী ৰামক চাকৰিৰ পৰা নিলম্বন কৰি দিয়া উচিত। কিন্তু তেনালী ৰামক কথাটো কোৱাটোৱেই এটা কঠিন কাম আছিল যি কৃষ্ণদেৱ ৰায়ক অশান্তি দিছিল। তেওঁ ভাবিছিল, এইটো ভাল হ'ব যদি তেনালী ৰামে নিজে সভালৈ অহাটো বন্ধ কৰে। ৰজাই এইদৰে ভাবি থাকোঁতে তেনালী ৰাম সভাত উপস্থিত হ'ল। ৰজাই তেওঁলৈ চাই হাঁহিলে। যেতিয়া তেনালী ৰামে তাৰ কাৰণ সুধিলে, তেওঁ ক'লে, তেনালী, যোৱা নিশা তুমি এটা গাধৰ ওপৰত বহি থকা মই সপোনত দেখিছিলোঁ। ৰজাৰ কথা শুনি সকলো সভাসদে ডাঙৰকৈ হাঁহিবলৈ ধৰিলে। ৰজাই ভাবিলে যে এই কথাটো ইমান গাত লগা যে তেনালী ৰামে সভালৈ অহা বন্ধ কৰিব। তেনালী অলপ সময় মনে মনে থাকিল। তাৰ পাছত ক'লে, মহাৰাজ, আপোনাৰ সপোনটো নিশ্চয়কৈ শুদ্ধ। আপুনি হয়তো জানিলে আচৰিত হ'ব যে ময়ো একেখিনি কথাকে সপোনত দেখিছিলোঁ। মই নিজকে এটা গাধৰ ওপৰত বহি থকা দেখিছিলোঁ আৰু আপোনাক এটা ৰাজহাঁহৰ ওপৰত বহি থকা দেখিছিলোঁ। যেতিয়া মানুহবোৰে এয়া দেখিলে তেওঁলোকে গুণগুণাবলৈ ধৰিলে, আমাৰ ৰজাই তেনালীৰ লগত অন্যায় কৰিছে। তেওঁ নিজে এটা ৰাজহাঁহৰ ওপৰত বহি তেনালী ৰামক এটা গাধৰ ওপৰত বহাইছে। আপুনি যেতিয়া এইখিনি শুনিলে আপুনি বহুত লজ্জিত অনুভৱ কৰিলে। আপুনি ৰাজহাঁহটোৰ ওপৰৰ পৰা নামিলে আৰু গাধৰটোৰ ওপৰত বহিলে। মানুহবোৰে আপোনাৰ পদক্ষেপক প্ৰশংসা কৰিলে আৰু হাত চাপৰি বজাই আপোনাক প্ৰশংসা কৰিলে। ৰজা কৃষ্ণদেৱ ৰায়ৰ ওচৰত ইয়াৰ কোনো উত্তৰ নাছিল। তেওঁ হাঁহিলে আৰু ক'লে, তেনালী, মই মাথো ধেমালি কৰিছিলোঁ। তুমি সঁচাকৈ বহুত জ্ঞানী আৰু টেঙৰ।